সুনিতা কেনেকুৱা লাগিছে খানা? ভাল লাগিছে, মজা মজা লাগিছে, ধুনীয়া লাগিছে। আৰু বইল চব্জি এইটো চব্জি ভাল লাগিছে। আৰু এইটো কি কয় আমলখিৰ লগত বনাইছে ন মাগুৰ মাছ ভাল লাগিছে। উমৰিকছিলোঁ আপোনালোকৰ আজি ভিডিঅ'লৈ আহিছোঁ। এয়া আমাৰ সুনিতাই খাই দেখুৱালে। এয়া মই বনাইছোঁ আমলখি ৰেচিপি দিম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' শেষলৈকে। এয়া মই আমলখি লৈছোঁ 4-5টামান আৰু এইখিনি আমলখিখিনি মই পিচকৈ কাটি লৈছোঁ। আপুনি বইল কৰিও ল'ব পাৰে, বইল কৰিলে মানে কি হয় ৰসটো গুচি যায়, সেইকাৰণে মই বইল কৰা নাই, কেঁচাকৈ দিছোঁ। ইয়াত তাৰ বাবে লৈছোঁ সৰিয়হ, বগা সৰিয়হ, সেইখিনি মই ধুনীয়াকৈ ভিজাই থোৱাৰ পিছত ধুই মেলি ইয়াত মিক্সি বাতিত লগাই দিছোঁ। সেইখিনি মই একেলগে পিচিম। এয়া কেঁচা হালধি, আদা নহৰু, কেঁচা জ্বলা আৰু শুকান জ্বলা, জলকীয়াখিনি অলপ বেছিকৈ লৈছোঁ, জ্বলা হ'লে মানে ভাল লাগে চব্জিটো। এয়া আমলখিও একেলগে দিছোঁ, সেইখিনি মই একেলগে মিশ্ৰণটো বনাই ল'ম এতিয়া পেষ্টটো। এয়া মাগুৰ মাছ, সেইখিনি অলপ মিডিয়াম চাইজৰ আছিলে, মই ইয়াতে ফ্ৰাই কৰি লৈছোঁ মাগুৰ মাছৰ লগত গ্ৰেভি বনাম আমলখি। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আৰু আমলখিৰ গুণাগুণটো চবেই জানে ন, আৰু যোনে যোনে খোৱা নাই এনেকৈ খাই চাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। এইফালে মই মাছখিনি ফ্ৰাই কৰা হৈয়ে গ'ল, সেইখিনি তেলতে দিম মই পিঁয়াজ এটা। এয়া ধুনীয়াকৈ ভাজি লৈছোঁ, এতিয়া ৰঙচুৱাকৈ ভাজিম। এয়া ভাজাৰ পিছত দিম ইয়াতে নিমখ আৰু ধনিয়া গুড়ি, জিৰা গুড়ি অলপ অলপ দিছোঁ, বেছি নিদিওঁ, মই মছলা বেছি ইউজ নকৰোঁ। আৰু ইয়াতে দিম এতিয়া বনাই থোৱা ফেচখিনি। ইমান ধুনীয়া কালাৰ হৈছে, কেঁচা হালধি দিছোঁ যে, কেঁচা হালধি গুণাগুণটো চবেই জানে, কেঁচা হালধি খাব লাগে। মই আকৌ বেছিভাগ কেঁচা হালধি ইউজ কৰোঁ। এইখিনি ধুনীয়াকৈ তেলখিনি ৰিলিজ হোৱালৈকে মই ভাজিম। এয়া ভাজা হৈয়ে গৈছে, ইয়াতে মই পানী অলপ এড কৰি দিছোঁ, মাছখিনি সিজিবৰ কাৰণে পানীখিনি দৰকাৰ হ'ব ন। আৰু উতলি অহাৰ লগে লগে এয়া মই দিছোঁ মাগুৰ মাছখিনি, ভাজি থোৱা মাছখিনি। এয়া গেছটো মিডিয়ামত থৈ কিনি মই ঢাকোন মাৰি ঢাকনিটো খুলি চাইছোঁ, হৈয়ে গৈছে ফাইনেলি। ইয়াতে দিম মই ধনিয়াটো এতিয়া ছিজন হয় ন, ধনিয়া এভেইলেবল, এয়া বাৰীৰে হয়। এইফালে ভাতৰ থালি সজাইছোঁ, এইফালে বইল শাক, লাই শাক আৰু আমলখিৰ লগত মাগুৰ মাছৰ জোল। তো ইমান ধুনীয়া লাগে, আপোনালোকে খাব আৰু মোক ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা